নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল ভিডিঅ' অন কৰি দেখা পাইছে এডাল জলকীয়াৰ গছ নহয়নে হয় মই ঘৰত নিজ হাতেৰে ৰোৱা এনেকুৱা কিছুমান ফসল দেখুৱাম আজি আপোনালোকক এডাল জলকীয়া বেলেগ জাতৰ আছে দেখা পাব আপোনালোকে চাওক কি ধুনীয়া লাইটৰ নিচিনা জলকীয়া এইফালে এটা আছে কিছে দেখিছেনে লাইটৰ নিচিনা দেখা পায় এডাল চাওক এডাল অলপ বগা নিচিনা সৰু জলকীয়া কেইটা কিন্তু একদম ডেঞ্জাৰাস হে এনেকুৱা ডেঞ্জাৰ ন এটা খাবই নোৱাৰিব বহুত জলকীয়া খোৱা মানুহে এই বিধৰ ওচৰত হাৰ মানি যায় এটা চাওক না কি ধুনীয়া লাইট জ্বলি থকাৰ নিচিনা লাগিছে এইফালে কলা আছে এইকেইটা কলা জলকীয়া এনেকুৱা বহুত কেইডাল আছে এইডাল এইফালে ভোট জলকীয়া আছে এই ভোট জলকীয়া এবাৰ লাগি উঠিলে এতিয়া এনেকুৱা লাগিছে চাওক পকা নাই পকিব বাকি আছে কেঁচা আছে এতিয়া এইকেইটা চাওক এইকেইটা চাওক দেখিয়ে খাওঁ লাগিছেনে যিবিলাকে জলকীয়া খাই খুব ভাল পায় আপোনালোকৰ চাগে জিভাৰ পানীয়ে পৰিছে ন এডাল কলাই হয় দেখিছেনে কি ধুনীয়াকৈ লাগি আছে কলা এইফালে মূলা আছে মূলা কৰিছিলোঁ মূলা প্ৰায় পাতবিলাক খাই শেষে কৰিলোঁ এতিয়া তলত মূলা আছে এই চাওক এইয়া দেখিছেনে আমাৰ ৰেবিটজনীয়ে কি মৰম লগাকৈ খাই আছে মূলা দেখিছে ইমান মৰম লাগে নহয়নে ইহঁতক এটা সমস্যা কি জানেনে ইহঁতে আন জীৱ জন্তুৰ নিচিনাকৈ মাতবিলাক বুজি নাপায় মানুহৰ কিবা বুলি মাতিলেও দেখোন নাচায় নাহে নিজৰ স্থানতে থাকি যায় এইফালে ভেন্দি গছ দেখিছেনে এতিয়া ঠাণ্ডাৰ দিনতো ভেন্দি খাবলৈ পাম আমি এতিয়া আমাৰ ৰঙালাও বাইদেউজনীয়ে বহি আছে দেখিছেনে তিনিজনী আছিলে দুজনী আমি হজম কৰি দিলোঁ আৰু এতিয়া এজনী আছে ইয়াতে অমিতা গছ তিনিডাল আছিল এডাল এই দুডাল আৰু এইফালে এডাল আছে সেইডাল তিনিডাল কিন্তু কি জানেনে তিনিওডাল অমিতাৰে ফুল ধৰিছে ফল নালাগিব চাগে এইখিনি আদা হয় আদাৰ মাজতে আকৌ ভাতকেৰেলা হয় তলতে লাগি আছে গমেই পোৱা নাছিলোঁ আজিহে দেখা পাইছোঁ মই মাজে ভাতকেৰেলা আছে ইয়াতে এইডাল অমিতা কিন্তু লাগিছে দেই বহুত খালোৱে আৰু লাগি আছে ডাঙৰ হৈ আছে পকিলেও খাবলৈ সোৱাদ হয় ধুনীয়া লাগে এইকেইডাল ফুল মই লগাইছোঁ নতুনকৈ ইমান ধুনীয়া লাগিছে দেখিছেনে যেতিয়া আৰু অলপ ওখ হ'ব সমানকৈ কাটি দিম তাৰ পিছত আৰু কি ধুনীয়া লাগিব আপোনালোকক দেখুৱাই থাকিম এইডাল ৰঙা গোলাপ লগাইছোঁ মই এটা দুটা ফুল ফুলিছে আৰু কলি ওলাইছে এতিয়া ডাঙৰ হ'লে ভাল লাগিব ইয়াতে তুলসী গছ আছে তুলসী গছ ঢেৰ আছে জানেনে মোৰ বহুত ভাল লাগে তুলসী গছ থাকিলে মই বেলেগৰ পৰা আনি ঘৰত ৰুইছোঁ এনেকৈ গোট পৰি বহুত হৈ গৈছে এতিয়া মইহে আনক দিব পাৰোঁ নেমু টেঙাৰ গছ ওখ হৈছে লগা নাই কিন্তু দেৰি আছে লাগিবলৈ এইডাল লিচু গছ এইডালো ডাঙৰ হ'বলৈ বাকী আছে এইডাল নেম গছ হয় নেম গছডাল দেখিছেনে কি ধুনীয়া গগনচুম্বী হৈছে খুব ভাল লাগে ঘৰৰ আগত যেতিয়া নিম গছ থাকে ন সকলোৱে থাকিব লাগে যদিহে আপোনালোকৰ ঘৰৰ ওচৰত নিম গছ নাই তেতিয়াহ'লে ৰোপণ কৰিব নিম গছে ৰাতি পিয়ৰ অক্সিজেন দিয়াত আমাক সহায় কৰে এইডাল বেঙেনা গছ বহুবাৰ লাগিলে বহুবাৰ খালোঁ এতিয়া আকৌ লাগিব চাগে সৰু কলি ওলাইছে ভিতৰত এইটো আমৰ পুলি হয় চাপৰতে লাগিব বুলি কৈছে দোকানীজনে নাজানো চাপৰতে লাগে নে কিমান ওখত লাগে সেইটো পিছতহে দেখা যাব এয়া চাওক আমাৰ ঘৰৰ ওচৰতে চাৰিওফালে এনেকুৱা ধৰণৰ ধান খেতি আছে যিমান দূৰলৈকে চাওক কেৱল ধান খেতি দেখিবলৈ পাব কিমান ধুনীয়া লাগে নহয় আমাৰ অসমখন এতিয়া ধানৰ বতৰ ধান গোটেই পথাৰখন সেউজীয়া কেইদিনমানৰ পিছত গোটেই পথাৰ সোণোৱালী হৈ পৰিব ইমান মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য দেখিছেনে ঘৰৰ পিছফালে আছে এইবিলাক ৰহৰ দাইল কওঁ যে আমি ৰহৰ দাইল এইটো গছ আছে এইবিলাক এতিয়া লাগিব সৰু কলি ওলাইছে এনেকৈ নতুন ঘৰত যি পাৰোঁ যেনেকৈ সাধ্য অনুসাৰে দুই এটা পুলি ৰুইছোঁ খুব ভাল লাগে জানেনে আপোনালোকেও যদিহে ঘৰত ঠাই আছে ৰুবচোন তেনেহ'লে ভিডিঅ'টো আজিলৈ ইমানতে সামৰোঁ যদিহে ভিডিঅ'বোৰ চাই ভাল লাগিছে লাইক কৰিব আৰু অনুগ্ৰহ কৰি মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব কাৰণ আপোনালোকৰ মৰমে মোক আগুৱাই যোৱাত সহায় কৰিব বাই